নমস্কাৰ বন্ধুসকল, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। আজি আমি বৰ্তমান আছোঁ ঢেকীয়াজুলি আৰু কিবা এটা মন্দিৰ দেখাম। কি মন্দিৰ দেখাওঁ এতিয়া নকওঁ, ভিডিঅ'টো চাই থাকক। স্কুটি লৈ যাম, আছোঁ ঢেকীয়াজুলি। আজি আমি মন্দিৰ যাম, লগত আছে কোন? ৰাজবংশী। মুখখন দেখাই দিয়া। পিছফালে গাড়ীখন আহি আছে খুৰীহঁতৰ, সিহঁতৰ লগত যাম আমি। সিহঁত গ'ল, তাতে বাই বাই দিলে। এতিয়া আমি এয়া গাড়ী চলাই আছোঁ, দেখাই দিয়া অলপ ওপৰত পোৱা কেমেৰাটো। এয়া স্কুটি লৈ আমি বহুত জেগা ঘূৰিলোঁ। গামোচাখন লগাই লৈছোঁ ইয়াত, দেখাই দিয়া গামোচাখন। কি মন্দিৰটো? প্ৰাইভেট মন্দিৰ, প্ৰাইভেট। আহি আহি আমি নাৰায়ণ মন্দিৰ পালোঁ। বসন্তীখনে এইখন, এইখনে আমাৰ বসন্তী। আমাৰ নামত বহুত কষ্ট কৰে। এইখনেই আমাৰ জীৱন আৰু। এতিয়া বাইক চাইক নাই, দেউতাক খুজিলে নিদিয়ে, হয় নাই ৰাজবংশী? ৰাজবংশী কিন্তু অহা বছৰ স্কুটি ল'ব। কি কোৱা ৰাজবংশী, ল'বা নাই? আমাৰ স্কুটিয়ে মেইন, স্কুটিয়ে মেইন। আৰু স্কুটিত বহুত বস্তু কিবা কিবি সোমাব পাৰে, তেনেকুৱা কথাটো। বাইক ল'ম বাৰু, কিন্তু দেৰি আছে। আকৌ নিজৰ টকাৰে ল'ম আৰু। সেইটোৱে মন্দিৰ আগৰ পৰা দেখাম। আমাক খুৰীহঁতে লৈ আহিছে। এইটো খুৰী, মন্দিৰটোৰ বিষয়ে অকণ কওক। এতিয়া কিয় নকওঁ? মন্দিৰটোৰ বিষয়ে অকণ কওক। আজি প্ৰথম আহিছোঁ মই। ইমান আপুনি প্ৰথম আহিছে? বাও, আমাক খুৰীহঁতে লৈ আহিছে। নাৰায়ণ কি বুলি কি মন্দিৰ কয়? এইফালে কব লক্ষীনাৰায়ণ মন্দিৰ। খুৰী আছে, আইতা আছে আমাৰ। আইতা কি খবৰ? ভাল। আইতা বৰ মৰমীয়াল আইতা আমাৰ। এইটোৱে মন্দিৰ, বহুত সুন্দৰ মন্দিৰ, ধুনীয়া। ওচৰত পুখুৰী আছে। তেজপিয়া এইটো, জাপ মাৰিটো নিদিয়ে। নাৰায়ণ বাবা নেকি? এখন ফিল্ড পুৰা একদম মানে ক্ৰিকেট খেলিব পাৰে, ফুটবল খেলিব পাৰে, যি মন। বহুত আহল বহল জেগা। এতিয়া টিকলা দুটা আহিছে, মাইনা দুটা। কি নাম তোমালোক? ডিম্পুদাৰ বহুত ডাঙৰ ফেন নেকি তোমালোকে? কি নাম তোমালোক দুটাৰ? নাম কোৱা। নমস্কাৰ, মোৰ নাম চিৰি মাইদিনা হালাই। কোনে কি পঢ়ি আছে? তুমি কি পঢ়ি আছা? মই অসমীয়া। কিনো কথা কওঁ? কিমান ক্লাছ? মই প্ৰথম। আৰু এই হেৰি কি আছিল? কেনেকুৱা লাগিছে? আহিছা নাই আগতে নে প্ৰথমবাৰ আহিছা? প্ৰথমবাৰ আহিছা? বঢ়িয়া। আমিও প্ৰথমবাৰ আহিছোঁ। ৰাজবংশী, কেনেকুৱা লাগিছে তোমাক? বহুত ভাল, বহুত 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 ধুনীয়া লাগিছে। ইয়াত পুখুৰী আছে। ইয়াত গা ধুওঁ নেকি? কেমেৰাটো ধৰা, মই গাটো ধুওঁ। মানে বহুত ডাঙৰ মানে এৰিয়া আৰু। মানে আমাৰ কেমেৰা থাকিলে, মানে ড্ৰোন থাকিলে উৰাই দিলোঁ হয়। ড্ৰোন নাই। কিবা এটা কৰি দিয়া। এতিয়া কিয় নকওঁ? দোস্ত, আপোনালোকে যে এই মন্দিৰটো যে দেখি আছে, এইটো কোনো ৰাজহুৱা মন্দিৰ নহয়। এইটো হৈছে ব্যক্তিগত মন্দিৰ, প্ৰাইভেট মন্দিৰ। আপোনালোকেতো বহুত মন্দিৰ চাব যায়, ৰাজহুৱা মন্দিৰ। ইয়াত আহক, এবাৰ চাই যাওক কেনেকুৱা লাগে। প্ৰাইভেট মন্দিৰ, বহুত ধুনীয়া মন্দিৰ, বহুত ধুনীয়াকৈ বনাইছে। যোনে বনাইছে তেখেতক মই এই ভিডিঅ'টোৰ জৰিয়তে ধন্যবাদ জনাইছোঁ। আৰু ঢেকীয়াজুলিৰ পৰা বেছি দূৰ নহয়, নাৰায়ণপুৰ। আহক, ইয়াত চাই যাওক প্ৰাইভেট মন্দিৰ।
এই মন্দিৰটোত আহি সঁচাকৈ বহুত ভাল লাগিল আৰু খুৰীহঁতে লৈ আহিছে খুৰীহঁতক ধন্যবাদ জনাইছোঁ মই ভিডিঅ'টোৰ পৰা যিহেতু এইটো মোৰ নতুন চেনেল চবে ছাপোৰ্ট কৰিবা আৰু ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰিবা বেল আইকন প্ৰেছ কৰিবা এতিয়া ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ